মথো আয়ুৰ্বেদিক তেল আৰু টেবলেট গাঁঠিৰ বিষৰ বাবে মহৌষধ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ অগ্নি পৰীক্ষা আজি পাকিস্তানৰ সংসদত অনাস্থা ভোটৰ সন্মুখীন হ'ব প্ৰাক প্ৰধানমন্ত্ৰীগৰাকী সংসদত চৰকাৰী পক্ষ ইতিমধ্যে হেৰুৱাইছে সংখ্যাগৰিষ্ঠতা সামগ্ৰী মোৱামৰীত নিশা উত্তপ্ত পৰিস্থিতি নৱজাতকৰ মৃতদেহ লৈ সামগ্ৰী মোৱামৰী আদৰ্শ চিকিৎসালয়ত ৰাইজৰ প্ৰতিবাদ চিকিৎসক আৰু নাৰ্ছৰ গাফিলতি নৱজাতকৰ মৃত্যুৰ অভিযোগ উৎকোচ লৈ পুনৰ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী ধেমাজিৰ দ্বিতীয় কাৰ্যালয় কনিষ্ঠ সহায়ক নিলম্বন ঘুষ লোৱাৰ অভিযোগত নিলম্বিত ললিত চন্দ্ৰ বৰুৱা অৰুণাচল প্ৰদেশত বৃহৎ ভূমিস্খলন বন্ধ কৰি দিয়া হৈছে চিৰাং জিলাৰ আসামেছে পথ ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত আৰু যোগাযোগ গোলাঘাটত পিঞ্জৰবদ্ধ নাহৰ ফুটুকি দীৰ্ঘদিন ধৰি বেটিয়নী কাকতি গাঁৱত নাহৰ ফুটুকিতে চলাইছিল সন্ত্ৰাস পূৰ্বেও অঞ্চলটোত 13টা নাহৰ ফুটুকি পিঞ্জৰবদ্ধ কৰিছিল বন বিভাগে মৰ্নিং প্ৰাইমলৈ স্বাগতম ষ্টুডিঅ'ত মই নেনা 22 মাৰ্চৰ পৰা প্ৰতিদিনাই বৃদ্ধি পাইছে পেট্ৰল পণ্যৰ দাম পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্য বৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ জনতাক আজি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম পেট্ৰলত বাঢ়িল 89 পইচা আৰু ডিজেলত বাঢ়িল 85 পইচা 13 দিনত 10-12কৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 89 টকালৈ বৃদ্ধি পাইছে ৰাজ্যৰ ড্ৰাগছ কৰ্মকাৰী ভয়ংকৰ জাল 8 বছৰীয়া শিশু নিয়োজিত ড্ৰাগছ কৰ্মৰত বান্দৰদেৱত আৰক্ষীৰ অভিযানত অনুষ্ঠিত ড্ৰাগছৰ সৰবৰাহ ভয়ংকৰ চলিল আৰ্থিক জ্ঞানৰ বাবে আত্মসমৰ্পণ কেব চালকৰ উবেৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে খুব সতীৰ্থ কেব চালকৰ শ্ৰমিক দিৱসৰ দিনাই কেব চালকৰ প্ৰতিবাদত উত্তাল বহল কৰে গুৰেজত ভয়ংকৰ ঘটনা বন্ধ কৰাৰ দৰে মৰিয়াই হত্যা কৰিলে গৃহস্থ হত্যাকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ বোকাখাততো অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত আহত ট্ৰাক চালক আজি শ্ৰমিক দিৱস শ্ৰমিক শ্ৰেণীৰ আন্তৰ্জাতিক সংহতিৰ উদ্দেশ্যেৰে বিশ্বজুৰি পালন শ্ৰমিক দিৱস অসমতো শ্ৰমিক দিৱসৰ বিশেষ কাৰ্যসূচী 10 বছৰ ব্ৰেকিং নিউজ বান্দৰদেৱাত ভয়ংকৰ ঘটনা ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা হৈছে শিশুক বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্ৰাগছ সৰবৰাহ কৰিছিল 8 বছৰীয়া শিশুটিৰ হাতৰ পৰা উদ্ধাৰ ড্ৰাগছ বান্দৰদেৱা বিহপুৰী আৰক্ষীয়ে শিশুটিৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিছে শিশুটি তৃতীয় শ্ৰেণীত অধ্যয়নৰত আৰু শিশুটিক ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰবাগাম মিনা ৰবিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শিশু আৰু ব্যক্তিকেইজনৰ পৰা 5 গ্ৰাম ড্ৰাগছ সহ জব্দ কৰিছে আৰক্ষীয়ে ৰাজ্যসভা নিৰ্বাচনৰ বাবে উদ্বিগ্ন কংগ্ৰেছ শিবিৰ আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কাৰ্যসভা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব বিশেষ সিদ্ধান্ত লখিমপুৰত বিক্ষিপ্ত ঘটনা চহৰৰ মাজমজিয়াতে ডকাইতৰ দলে লুটি নিলে 11 লক্ষাধিক টকা লীলাবাৰীত পত্নীৰ চিহ্নমূল্য লৈ হাতত লৈ থানাত হাজিৰ হত্যাকাৰী ক্ৰমাগত পঞ্চমবাৰৰ বাবে বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ দাম আজি পুনৰ দাম বৃদ্ধি পেট্ৰল পণ্যৰ প্ৰতি লিটাৰ পেট্ৰলত 55 পইচা ডিজেলত বাঢ়িল 58 পইচাকৈ গুৱাহাটী পৌৰ নিগম দখলৰ যুঁজত নামিছে কংগ্ৰেছ বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছে আসন বুজাবুজিক লৈ বিজেপি আগপৰ নিৰ্মিলাংক